নমস্কাৰ সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আসলতে অকণমান বেলেগ ধৰণৰ এটা ভিডিঅ' লৈ আহিছো। আজি আমাৰ টিয়কৰ নতুন ৰুমটোলৈ প্ৰথমবাৰৰ কাৰণে আলহী আহিছে বা আৰু ভিডিঅ' তাকে আপোনালোকৰ লগত চিনাকি কৰাওঁ বুলি ভাবিলো। তেওঁলোকে ইয়াত সোমাই ভাত খাই নগাঁৱলৈ গুচি যাম বুলি ক'লে, সেইকাৰণে খুব খৰধৰকৈ কামবোৰ কৰিছো, লগতে ভিডিঅ'টো ৰেকৰ্ড কৰিছো। আৰু আলহীক আজি আমি গাহৰি মাংসৰ এটা ৰেচিপি বনাই খুৱাম, কচুথুৰি আৰু বিলাহী দি। কচুথুৰি পাবলৈ দিগদাৰ, তথাপিও কালি স্কুলৰ পৰা অকণমান বুটলি আনিছিলোঁ, যিহেতু ক'ভিডৰ কাৰণে আমাৰ ক্লাছবোৰ ভালদৰে হোৱা নাই, সময় পাই কচুথুৰি অকণমান বুটলিছিলোঁ। তাকে আজি আলহীক বনাই খুৱাম আৰু আপোনালোককো দেখাই থাকিম কেনেকৈ কি কৰোঁ। আমাৰ আজি আলহীৰ লগতো চিনাকি কৰাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ আলহী আহি পালেহি। মোৰ মানুহজনে আগবঢ়াই লৈ আহিছেগৈ। তেওঁলোকে প্ৰথমতে এটা ভুল ৰাস্তাৰে সোমাই গ'ল, সেইকাৰণে অকণমান দেৰি হ'ল আহি পাওঁতে। কোন আহিলে? এইটো কোন আহিলে? এইটো আমাৰ মইনা। হাই কোৱা মইনা। নতুন ঘৰটো ধুনীয়া দে। এইফালে বস্তু আমাৰ ঘৰৰ পৰা দি পঠিয়াইছে, আজিহে টোপোলা পাইছেহি। এইবোৰ ষ্টেপ বগাই তোলাটোৱে কষ্ট, খাবলৈনো মজা। অমৃতা দি আৰু এইফালে আমাৰ আলহী। বেলেগ ৰাস্তাত গুচি গ'ল। এতিয়া চাহৰ পৰ্ব, চাহ দিওঁগৈ আলহী। এইফালে গাহৰি। গাখীৰ চাহ খাবা? বনাই দে গাখীৰ চাহ। কিবা এটা কৈ দিয়া, কিবা এটা কোৱা, কিবা এটা কোৱা, কিবা এটা কোৱা, কোৱা কোৱা। ক'ত লগাইছা? কি খেলিছা? চাই এফালে চাই দিয়া। এজনী মানি, তাই আলহীৰ লগত কথা পাতিবলৈ আহিছে, লাজ কৰিছে। এইফালে আমাৰ যোগাৰ চলি আছে। কচুথুৰি, গাহৰি মাংস, বিলাহী, আলু, পিঁয়াজ, আদা নহৰু, ধনিয়া। দালি আৰু ভাত ৰান্ধি আছোঁ। এতিয়া আহিছোঁ আমাৰ ৰেচিপিটোলৈ। মই গাহৰি মাংস লৈছোঁ প্ৰায় 1 কেজি, আৰু এইকেইটা পিঁয়াজকেইটা এনেকৈ কাটি লৈছোঁ। এইখিনি বায়ে বাকলিবোৰ গুচাই দিছিলে গোটেইবোৰ। এতিয়া কেৰাহী এখন গৰম হ'বলৈ দিছোঁ, আৰু তাতে মই গাহৰি মাংসৰ তেল কেইটুকুৰামান পেলাই দিম। মই আচলতে মাংসৰ ৰেচিপিটোত কোনো ধৰণৰ মিঠাতেল ব্যৱহাৰ নকৰোঁ। গাহৰি মাংসৰ তেলেদিয়ে যি ওলায় সেয়াকৈ ৰান্ধিম। এনেদৰে লৰাই থাকিম অকণমান সময়, অলপ পাছতে ইয়াৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিব। আচলতে গাহৰি মাংসত বহুত বেছি পৰিমাণে তেল থাকে, গতিকে আমি মিঠাতেল নিদিলেও হৈ যায়। এয়া দেখিছেনে ধুনীয়াকৈ তেলবোৰ ওলাইছে। 5 মিনিটমানৰ পিছতে আচলতে ইমানখিনি তেল ওলাইছে। মোৰ মাংসখিনি ভাজিবৰ জোখেৰে তেল ওলাই গ'ল। এতিয়া মই ইয়াত কাটি লোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দিয়াৰ পাছত আমি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। জুই ফ্লেমটো মই হাইতে থৈছোঁ, যাতে মাংসৰ তেল কেইটুকুৰা গলি যায়। দেখিছেনে মিঠাতেল নিদিয়াকৈ হৈ গৈছে। এতিয়া দিছোঁ আদা নহৰুখিনি। পিঁয়াজখিনি ৰঙা পৰাৰ পিছতহে আচলতে আদা নহৰু পেষ্টটো দিব লাগে। আদা নহৰুখিনি দিয়াৰ পিছত অকণমান তাৰ কেঁচা ভাৱটো যাবলৈ দিম। আৰু এতিয়া দিম মই ইয়াত জোখ অনুযায়ী হালধি। হালধি প্ৰায় 2 চামুচেই দিছোঁ। আচলতে মই এনেদৰে তেলতে পিঁয়াজ নহৰু দিয়াৰ পাছতে হালধি ব্যৱহাৰ কৰোঁ। তেতিয়া আচলতে হালধিৰ কেঁচা কেঁচা ভাৱটো নাথাকে
বা বেছি হৈ গ'লেও গোন্ধ নোলায় এতিয়া ইয়াত দিছোঁ মাংসখিনি এই গোটেইখিনি দি মই ভালদৰে লৰাই দিম এনেদৰে অলপ সময় লৰাই থকাৰ পাছত মই ইয়াত দিম সোৱাদ অনুযায়ী নিমখ প্ৰায় 2 চামুচ লৈছোঁ অকণমান ডাঙৰ চামুচেৰে নিমখখিনি দি এইখিনি অকণমান সময় লৰাই থাকি মই ঢাকোনখন দি দিম 5 মিনিটমান সময় এনেদৰে সিজিবলৈ দিয়াৰ পাছত মই ঢাকনখন আঁতৰাই চাইছোঁ মাংসৰ পানী ভাৱটো নোহোৱা হৈছে আৰু এতিয়া মই ইয়াত দিব লাগিব কাটি লোৱা আলু কেইটা আৰু কেঁচা জলকীয়া কেইটা আলু প্ৰায় 3টা লৈছোঁ আৰু অকণমান ডাঙৰকৈ কাটিছোঁ আলু আৰু কেঁচা জলকীয়া কেইটা দিয়াৰ পাছত পুনৰ অলপ সময় লৰাই থাকি মই ঢাকনখন আলুখিনি সিজালৈকে মাৰি থৈ দিম আলুখিনি সিজাৰ পাছত এতিয়া মই ইয়াত দিছোঁ কাটি লোৱা কচুথুৰিখিনি আচলতে কচুথুৰি আৰু গাহৰি মাংস খুব বেছি সোৱাদ লগা হয় আৰু কচুথুৰি যদি এনেদৰে গাহৰি মাংসত দি খায় তেনেহ'লে আপোনালোকে পানী ব্যৱহাৰ নকৰিব পানী দিলে খাবলৈ অকণমান বেয়া লাগে কচুথুৰিৰ সোৱাদটো এনেকৈ ভাল লাগে গাহৰি মাংসত আৰু কচু ওলাওঁতে আৰু সোমাওঁতে খাব লাগে বুলি কয় এতিয়া যিহেতু কচু নাইকিয়া হৈছে বা সোমোৱাৰ ছিজন গতিকে এতিয়া খাবলৈ খুব ভাল লগা হয় এতিয়া ইয়াত দিলোঁ মই কাটি লোৱা বিলাহীকেইটা অকণমান যদি খজুৱতি হয় তেনেহ'লে বিলাহীৰ টেঙাটোৱে সেই খজুৱতিটো নাইকিয়া কৰি দিয়ে ইয়াত মই 3টা বিলাহী ব্যৱহাৰ কৰিছোঁ আপোনালোকে যদি ভাবিছে কচুৱে খজুৱাব পাৰে বুলি তেনেহ'লে অকণমান বেছিকৈ দিব পাৰে এয়া চাওক আমাৰ কচুথুৰি আৰু বিলাহী ধুনীয়াকৈ সিজিছে আৰু অকণমান সময়ৰ পাছতে আচলতে এইখিনি সম্পূৰ্ণকৈ সিজি উঠিব বিলাহীবোৰ নাইকিয়া হৈ যাব গাহৰি মাংসত কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই দেখিছেনে গাহৰি তেলৰ পৰা কিমান তেলি হৈ গৈছে বস্তুটো 5 মিনিটমানৰ পাছত পুনৰ ঢাকনখন আঁতৰাই চালোঁ তেলবোৰ বিৰেঙি উঠিছে এইখিনি আচলতে আমাৰ হৈয়ে গৈছে দেখিলেনে বিলাহীবোৰ গলি নাইকিয়া হৈ গ'ল কচুখিনিও ধুনীয়াকৈ সিজিলে এনেকৈ আচলতে কচু আৰু গাহৰি মাংস খাবলৈ খুব সোৱাদ লগা হয় কিন্তু পানী দিলে টেষ্টটো বেলেগ হৈ যায় দেই পানী নিদিব সেইকাৰণে পুনৰ 5 মিনিটমানৰ পাছত মই ঢাকনখন দাঙি চালোঁ আমাৰ এইখিনি সম্পূৰ্ণকৈ সিজি গ'ল মাংসবোৰো ধুনীয়াকৈ সিজিলে গাহৰি মাংস যেতিয়া ধুনীয়াকৈ সিজি যায় একদম কোমল হৈ যায় এয়া চাওক ধুনীয়াকৈ সিজিলে এতিয়া মই ইয়াত দি লৈছোঁ কাটি লোৱা ধনিয়াখিনি কচু বিলাহী আলু গাহৰি মাংস আৰু ধনিয়া কি যে ভাল লগা সোৱাদ খাই চাবচোন এবাৰ এনেকৈ ৰান্ধি এইখিনি হৈ গ'ল এতিয়া মই ঢাকনখন মাৰি গেছটো অফ কৰি দিলোঁ মইনা মাংস কেনেকুৱা হৈছে ভাল লাগিছেনে ভিনি কথা পাতিবলৈ মন যোৱা নাই বিৰাট মজা হৈছে বা আল্টিমেট হৈছে ইফালে আমাৰ আজি নতুন আলহী আছে মানি ভাল পাইছানে আমাৰ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল খুব বেছি খৰধৰকৈ ভাত পানী ৰান্ধিলোঁ আলহীক খুৱাই বুৱাই পঠিয়ালোঁ আচলতে তেওঁলোকৰ দেৰি হৈছে যিহেতু নগাঁৱলৈ যাবগৈ গতিকে গোটেইবোৰ বস্তু আমি ভিডিঅ'ত ধৰি ৰাখিব নোৱাৰিলোঁ তথাপিও চেষ্টা কৰিলোঁ নেজানো কেনেকুৱা পালে আপোনালোকে চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে যিসকলে নতুনকৈ আমাৰ চেনেলটো চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটোত নটিফিকেশ্যন অল কৰি ৰাখিব যাতে মোৰ যিকোনো ধৰণৰ ভিডিঅ' প্ৰথমতেই আপোনালোকে চাবলৈ পায় শেষত আটাইলৈকে বহুত ধন্যবাদ জনাই ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ